First question is, which Assamese scholar suggested that the word Asama, that is peerless, may be a later Sanskritization of an earlier form Acham? So, কোনজন স্কলাৰে এই কথাটো কৈছিলে যে আসামা ৱৰ্ডটো এটা সংস্কৃতাইজেশ্যন হয় এই ৱৰ্ডৰ আছাম ৱৰ্ডৰ পৰা সংস্কৃতাইজেশ্যন কৰি অসমা কৰা হৈছে ইজ ইট কে এল বৰুৱা বি কে কাকতি এন এন বাসু অৰ পি চি চৌধুৰী দ্য কাৰেক্ট আনচাৰ ইজ বি কে কাকতি মানিকান্ত কাকতি নেক্সট কুৱেশ্যন দ্য আৰ্লি পাৰ্চিয়ান ৱৰ্কছ লাইক দ্য তাবাকেটি নাছিৰি এণ্ড দ্য ৰিয়াজুছ চালাটিন হেভ ৰিফাৰ্ড টু আছাম এজ ফেমাছ এইখন ফেমাছ পাৰ্চিয়ান ৱৰ্কছ হয় ৰিচাৰ্চ বুক হয় তাবাকেটি নাছিৰি আৰু ৰিয়াজুছ চালাটিন তাতে আছামক কি বুলি মেনশ্যন কৰা আছে এই কিতাপকেইখনত অপশ্যন এ আছামা বি কামৰূপা চি হাছাম ডি কামৰু অৰ কামৰুড দ্য কাৰেক্ট আনচাৰ ইজ কামৰু অৰ কামৰুড কুৱেশ্যন দ্য আৰ্লিয়েষ্ট known king of ancient Assam was a non-Aryan named Mohiranga Danava. His capital was at মহিৰাংগা দানৱা ৰজাজনৰ কেপিটেলখন কোন জেগাত অৱস্থিত আছিলে অপশ্যন ছাৰ এ ডবকা বি বিদৰ্ভ চি মৈৰংগ ডি প্ৰগজ্যোতিষপুৰ দ্য কাৰেক্ট এনচাৰ ইজ চি মৈৰংগ নেক্সট কুৱেশ্যন দিছ এনচিয়েণ্ট ৰুলাৰ ৱাজ মেনশ্যন ইন এপিক্স নেমলি দ্য কালিকা পুৰাণ এণ্ড দ্য হৰিবংশা হি ইজ অলছ' ন'ন বাই দ্য নেম ভৌমা ডেট ইজ বৰ্ণ অফ আৰ্থ হু ইজ দিছ কিং এই ৰজাজনৰ নাম কলিকা পুৰাণ আৰু হৰিবংশত মেনশ্যন কৰা আছে তেওঁক ভৌম ৰজা হিচাপেও জনা যায় ভৌম মিনিং হৈছে যোন মাটিৰ পৰা জন্ম এই ৰজাজনৰ নাম আচল নামটো কি কাৰ নাম আমি লৈ আছোঁ অপশ্যন ছাৰ এ ভগদত্ত বি মহিৰাংগ দানৱ চি নৰকা ডি চি শালস্তম্ভ দ্য কাৰেক্ট এনচাৰ ইজ চি নৰকা অৰ নৰকাসুৰ কুৱেশ্যন 5 দ্য কিং অফ এনচিয়েণ্ট আছাম ৰুলড অভাৰ এ কিংডম কল বিদৰ্ভা ইটছ কেপিটেল ৱাজ কুণ্ডিনা situated on the bank of the Kundil River, which flows through Swadia. Who is this king? The options are A. Balavarman, B. Ratnadhwajpal, C. Bhanasur, D. Bhishmok. The correct answer is Bhishmok. Bhishmok ৰজাৰে ৰাজ্যখনৰ নাম বিদৰ্ভ আছিলে আৰু তাৰ কেপিটেলখনৰ নাম আছিলে কুণ্ডিনা যোনটো এতিয়া প্ৰেজেণ্টলি শদিয়া এৰিয়াটোক আমি জানো শদিয়া হিচাপে জানো কুৱেশ্যন 6 The story of King Ban's daughter Usha's Gandharva marriage with Aniruddha, the grandson of Lord Krishna, and his subsequent capture and confinement and his final release by Lord Krishna himself is narrated in a well-known Assamese poetical work by Shankardeva. It is known as এই কুৱেশ্যনটো আপোনালোকে অলপ নিজে পঢ়ি চাব অলপ ইণ্টাৰেষ্টিং হয় দ্য অপশ্যনছ আৰ এ কুমাৰ বংশ বি হৰিহৰৰ চি কুমাৰ হৰণ D. Karengor Ligiri. The correct answer is Kumar Haran. Next question 7. In which pillar Prasasti of Samudragupta the name of Kamrupa occurs as a frontier kingdom along with Samatata, Davoka, Nepal and Kartipur? Samudraguptar বিখ্যাত পিলাৰ প্ৰশস্তি যোনটো পিলাৰ আছিলে তাতে আমাৰ কামৰূপ ৰাজ্যৰ নাম মেনশ্যন কৰা আছে কোনটো পিলাৰত এই কামৰূপৰ নাম মেনশ্যন কৰা আছে along with Samata, Davoka, Nepal and Kartipur. The correct answer is C. Allahabad Pillar Prasasti. Next question. Which king assumed the title Maharaja Dhiraja, that is King of Kings, which indicated his independent status? এজন ৰজাই নিজৰ নামৰ আগতে মহাৰাজা ধীৰাজা টাইটেলটো লগাই লৈছিলে আৰু এইটোৱে শ্ব' কৰিছিলে যে তেওঁ সেই সময়ত ইণ্ডিপেণ্ডেণ্ট আছিলে মানে তেওঁ কাৰো মানে আণ্ডাৰত নাছিলে মানে তেওঁ ফিউডেটৰী ৰুলাৰ নাছিলে তেওঁ মানে সুপ্ৰিম ৰুলাৰ আছিলে So who was the name of the king? The correct answer is Pushya Varman. Varman dynasty, one of the famous kings. Pushya Varman. Next question 9. Ban or Banasur, which kingdom extended in the east as far as the modern district of Lakhimpur, and in the west probably to North Bengal, was a contemporary of Ban Raja Rajyakhon. আমি যদি চাওঁ এটা অলমোষ্ট নৰ্ডাৰ্ণ আছামৰ গোটেই এৰিয়াটোৱে পৰে তো তেওঁ কাৰ কণ্টেম্পৰেৰী আছিলে Options are A. Bhagadatta, B. Narakasur, C. Bhishmok, and D. Harshavardhan. The correct answer is B. Naraka or Narakasur. Question 10. King Bhaskaravarman ascended the throne in 594 AD. And we know that it is the starting of the Bhaskar era. In which early Assamese work this information is recorded? What an important question. Bhaskaravarmane নিজৰ throne ascendant কৰিছিলে তেওঁ মানে ৰাজসিংহাসন
আৰম্ভ কৰিছিলে 594 AD পৰা আৰু তাৰ পৰা আমি ভাস্কৰ এৰাটো ষ্টাৰ্ট হয় এই ইনফৰমেশ্যনটো কোনখন ইম্পৰ্টেণ্ট অসমীয়া কিতাপত আছে অপশ্যন এ কালিকা পুৰাণ বি কামৰূপৰ পুৰবৃতা চি যোগিনী তন্ত্ৰ আৰু অপশ্যন ডিটো অলপ ভুল টাইপিং ভুল হৈ গ'ল আই এম চৰি চ' ইয়াৰ পৰা কোনটো হ'ব কাৰেক্ট অপশ্যন হ'ব দ্য কাৰেক্ট এনচাৰ ইজ বি কামৰূপৰ পুৰবৃতা নেক্সট কুৱেশ্যন which king of the Salastambha dynasty is described in the Pasupati epigraph as Godradi Kalinga Koshalapati তাৰমানে Salastambha dynasty এজন ৰজাক পশুপতি এপিগ্ৰাফটো হৈছে নেপালৰ লিচ্ছাবি কিং জয়দেৱ দ্য ছেকেণ্ডৰ টাইমত বনিছিলে পশুপতি এপিগ্ৰাফ তাত তেওঁ মেনশ্যন কৰা আছে গোদ্ৰাদি কলিংগ কোশালাপতি মানে গোদ্ৰাদি গোদ্ৰ ৰাজ্য যোনটো বেংগল কলিংগা উৰিষ্যা আৰু কোশালা আমাৰ এইটো এটা ইষ্টাৰ্ণ বিহাৰৰ এৰিয়া গোটেইকেইখন জেগাৰে তেওঁ ৰজা বুলি কোৱা হৈছিলে তো কোনজন ৰজা হয় দ্য কাৰেক্ট এনচাৰ ইজ হৰ্ষদেৱা আৰু হৰ্ষদেৱা ইজ also the greatest ruler of the Salastambha dynasty. Salastambha dynasty is also known as the Mlesh dynasty. This is non-Aryan dynasty. Question 12. Which king formed marriage alliance with the Nepal king Jayadeva II? The options are Harshadeva, Jayadeva, Harjaravarman or Vibhuti Varman. The correct answer is option A, Harshadeva. Question 13. Which king of Salastambha Mlecha dynasty was the first to perform his coronation ceremony according to Vedic rites? So Vedic rites প্ৰথমতে কোনজন ৰজাই আৰম্ভ কৰিছিল শালস্তম্ভ ডাইনেষ্টিৰ পৰা অপশ্যন এ জয়দেৱ বি হৰ্ষদেৱ চি হৰ্যবৰ্মন ডি শালস্তম্ভ দ্য কাৰেক্ট এনচাৰ ইজ চি হৰ্যবৰ্মন এওঁই নিজৰ কৰোনেশ্যনৰ টাইমত মানে যেতিয়া তেওঁৰ ৰাজপুত চম্ভালিবলৈ আৰম্ভ কৰে সেই সময়ত বৈদিক নিয়মেৰে তেওঁ কৰোনেশ্যনটো ষ্টাৰ্টিং কৰিছিলে Question 14. Which king is regarded as the greatest king of Pal dynasty? Salastambha dynasty পাছত অসমত পাল ডাইনেষ্টি আৰম্ভ হ'ল চ' পাল ডাইনেষ্টিৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা হিচাপে আমি কাক জানো অপশ্যনছ আৰ ৰত্নপাল জয়পাল মহেন্দ্ৰপাল এণ্ড ৰত্নধ্বজপাল দ্য কাৰেক্ট এনচাৰ ইজ এ ৰত্নপাল Question 15. Which king beautified and fortified the city of Hyderpak and renamed it as Durjoy or the impregnable one? So কোনজন বিখ্যাত ৰজায়ে তেওঁৰ ৰাজধানী হদ্যপকখনক ৰিনেম কৰি দুৰ্জয় দিছিলে ডেট ইজ ইম্প্ৰেগনেবল ওৱান কোনো জয় কৰিব নোৱাৰে সেই ৰজাজনৰ নাম কি অপশ্যনছ আৰ জয়পাল ইন্দ্ৰপাল ৰত্নপাল এণ্ড ৰত্নধ্বজপাল চ' দ্য কাৰেক্ট এনচাৰ ইজ চি ৰত্নপাল